গোলাঘাটৰ এটা সুন্দৰ জেগা ফুটবল প্ৰেমী ৰাইজ ইমান সুন্দৰ আজি ঠাণ্ডাত সকলোকে ধন্যবাদ জনাইছোঁ ফুটবলক লৈ আমি এটা বিপ্লৱ সৃষ্টি কৰিব বিচাৰিছোঁ গোটেই অসমত ডাঙৰ ফুটবল একাডেমি খুলিবলৈ চেষ্টা কৰি আছোঁ চৰকাৰকো সহায় বিচাৰিছোঁ আৰু প্ৰত্যেকটো জেগাত আমি সৰু সৰু এনেকুৱা ক্লাব কৰিম সৰু সৰু একাডেমি তাৰ মেইন চেণ্ট্ৰেল একাডেমি হ'ব গুৱাহাটীত তাতে আমাৰ ইয়াৰ ভাল ল'ৰা ছোৱালীখিনি তাত গৈ ট্ৰেইনিং ল'ব পাৰে বাহিৰৰ পৰা আমি কোচ আনিম সেইবিলাক ট্ৰেইনিং চলিছে নাহৰণি সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ যিসকল লাগি আছে আজি গোটেই মেটছখনত তেওঁলোকক স্পেচিয়েলি ধন্যবাদ ইমান ধুনীয়াকৈ কৰিছে আৰু এখন সুন্দৰ খেল এখন এটা সুন্দৰ মানে এটা কম্পিটিশ্যন হৈছে দুটা টিমৰ মাজত যদিও আমি সদায় নেখেলোঁ তেওঁলোক সদায় খেলা ল'ৰা কিন্তু আমাৰ টিমো ভাল খেলিছে তেওঁলোকৰ টিমো বিৰাট ধুনীয়া খেলিছে এজনৰ নামটো মই ব্ৰুচলি দিছোঁ উৰি মাৰে আমাৰ ভাল ভাল ল'ৰা ছোৱালী আছে তেওঁলোকক লৈ যাব লাগিব ফুটবলে নহয় বাকী অন্য যিবিলাক মানুহে খেলি আছে য়েছ আছে উদাহৰণ আছে মই 45 তেওঁ 56 চ' উইল প্লে উইল ট্ৰাই টু বুষ্ট আপ আৱাৰ ফিউচাৰ আৰু